নমস্কাৰ মই সিদ্ধাৰ্থ শৰ্মা এতিয়ালৈকে গান এটা আহিব হেতু এক্সাইটমেন্টত আছো কেনেকুৱা এক্সাইটমেন্ট কি এক্সাইটমেন্ট মানে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো প্লিজ আপোনালোকে সাবস্ক্ৰাইব কৰি দিব সোনকালে নমস্কাৰ সকলোকে মোৰ আনটা ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো আজি ক'ত আছো কি আছো আপোনালোকে থাম্বনেইল দেখি গম পাইছে আমাৰ সীমা বৰুৱাৰ মানে আপোনালোকৰ সকলোৰে মৰমৰ তৰামাই নগায়নী আজি নতুনকৈ গান এটা ৰিলিজ হ'ব 1 মিনিট কি টানি দিছা যে ও মাই এতিয়াতো চিনি আপোনালোকে এনেও চিনি পাইছে আৰু থাম্বনেইল দেখি আপোনালোকে গম পাইছে তাৰপিছতো মই কৈ দিছোঁ আৰু এতিয়া নিজেই ক'ব গানটো ৰিলিজ হ'ব কেনেকুৱা এক্সাইটমেণ্ট কি চব ক'ব এক্সাইটমেণ্ট মানে অকণ ভয় ভয় লাগি থাকে নতুন কিবা এটা কৰিলে এনিৱে আগৰ গানটো যেনেকৈ আপোনালোকে মৰম দিছে মনৰ গোপন কথা আৰু এটা গান ওলাইছিলে বিহু হেকেচি মেকেচি সেইটোও আপোনালোকে মৰম দিছে যেনেকৈ ইমান দুইটা গানতে মৰম দিছে এইটো নতুন গানটো বৈ বৈ যা এইটো আপোনালোকে মৰমেৰে আদৰি ল'ব বুলি আশা কৰিলোঁ সকলোৱে চাব আৰু ভাল হ'লেও ক'ব বেয়া হ'লেও ক'ব কিন্তু হা কমেণ্টছ কৰি ক'ব কিন্তু গানটো কেনেকুৱা আৰু আপোনালোকে যেতিয়াই মানে মইতো আজিয়ে দিম আৰু আজি দিম বুলি ভাবিছোঁ কিন্তু আজি নহ'লেও কাইলৈ দিম কিন্তু আপোনালোকে ব্লগটো পোৱাৰ লগে লগে আপোনালোকে চাৰ্চ কৰি চাব সীমা বৰুৱা অফিচিয়েল মোৰ ইউটিউব চেনেল তাত আপোনালোকে চাৰ্চ কৰি চাব গানটো পাব সকলোৱে চাব বুলি আশা কৰিলোঁ বহুত এইফালে ইউটিউবাৰ উলিওৱাই নাই যে ভণ্টিজনী যে আছিলে কথা কোৱা খুব ধুনীয়া ভণ্টিজনী হৈ গ'ল এতিয়া ভাইটি এই ভাইটি কৈ দিয়া চুলিখিনি যে কাটি দিলে তুমি এইটো কথা কৈ দিয়া চুলিখিনি যে কাটি দিলে কৈ দিয়া পৰশৰ ভাইটি পৰশৰ ৱৰ্ল্ডৰ চবতকৈ বেষ্ট দাদাটো কি ফেমাছ আজিকালি ৱৰ্ল্ডৰ চবতকৈ বেষ্ট দাদা এতিয়া চেঞ্জ হ'ল নে কি ব'লক তেন্তে আমি অকণমান শ্বুটিঙৰ মাজলৈ যাওঁ মানে গানটো কেনেকৈ শ্বুটিং কৰিছিলে কি কৰিছিলে কেনেকৈ হৈছিলে ব'লকচোন অকণমান চাওঁ এয়া গানটো শ্বুটিং হৈ আছে আৰু মই শ্বুটিঙত নাছিলোঁ মই শ্বুটিঙৰ এই গোটেইখিনি মানে অলপমান ক্লিপ আমাৰ এই পৰাশৰ ভাইটিক আনিবলৈ কৈছিলোঁ আৰু সি মোৰ কাৰণে ধুনীয়াকৈ অকণমান ভিডিঅ' বনাই লৈ আহিলে যিহেতু মই আপোনালোকক অকণমান দেখাব বিচাৰিছিলোঁ শ্বুটিং কেনেকৈ হৈছিলে কি হৈছিলে Ay, bukurap anya kakak. Side to mana? Kita kayu. Aku mau. এইফালে বা যেতিয়া সোমাই আহিব আপুনি বালে চাব তাৰপিছত বা আপুনি এনেকৈ ধৰিছিলে কিন্তু এইটো হেৰিটো কৰিছে ধুনীয়াকৈ ধুনীয়াকৈ আহি এখন ধুনীয়া মিচিং গাঁৱত এই গানটোৰ শ্বুটিং হৈছিলে আৰু মই পৰাশৰক কৈছিলোঁ যে যিমান পাৰা এই তেওঁলোকৰ ট্ৰেডিশ্যনেল বস্তু কিছুমান ভিডিঅ' কৰি আনিবাচোন আৰু সি এয়া তেওঁলোকৰ এই আপং যিটো ট্ৰেডিশ্যনেল হয় এয়া চেকি আছে তেখেতে এয়া অকণমান আপোনালোকক দেখুৱালোঁ তেওঁলোকে ঘৰতেই বনায় এয়া আপং মই যে ৰ'বই পৰা নাই আপোনালোকৰো গানটো চাওঁ চাওঁ লাগিছে ন তেন্তে ব'লক দেৰি নকৰোঁ গানটো চাওঁ আৰু কোনে কেনেকুৱা পালে সেয়াও জানো গানটো ৰিলিজ হ'ব মানে 6:30 প্ৰিমিয়াৰ কৰা কথা আছিলে সকলোৰে টাইমটো মেনেজ কৰিবৰ কাৰণে 7 কৰিছোঁ 8টা বজাত প্ৰিমিয়াৰ হ'ব অন্য একো নাই ইউটিউবত চলিব তাৰপিছত আপোনালোকে ৰিয়েকশ্যন দিব সিমানে তাৰপিছত আমি চাহ খাম ঠিক আছে ধন্যবাদ চাহ খাম আমি এতিয়া একদম 5 মিনিট আছে 5 মিনিট কাৰণে কথা পাতিব পাৰিম 5 মিনিট আলোকে চিনাকি কৰি দিব পাৰে 5 মিনিট চিনাকি কৰি দিয়া কাশ্মীৰ কৰি ন গানটোৰ লগত জড়িত পলাশে আমাৰ
হেৰি কৰিছে লিৰিক্স কলাকুলেটৰ লিৰিক্স তাৰপিছত নৱনীতে ডাইৰেকশ্যন কৰিছে কেমেৰা কৰিছে তাৰপিছত এইজনী সীমা বৰুৱা গানটো গাইছে মই গানটো গাইছো আৰু সীমা বৰুৱাৰ মই হাজবেণ্ড আৰু এই পৰাশৰ আৰু ডিম্পলে প্ৰডাকশ্যনটো চলাইছে আৰু এই গাড়ীখনো চলাই লৈ গৈছে ড্ৰাইভাৰ আমাৰ কেমেৰা এচিষ্টেণ্ট এইটো বহি আছে এটা কথা কৈ ভাল লাগে যে দিজ আৰ অল মাই ষ্টুডেণ্টছ আৰু চব জাগিব পাৰিব দুটা গান ইয়াৰ আগৰ গানটো গোটেইকেইটা মোৰ ষ্টুডেণ্টেই কৰিছে এইটো গানো ষ্টুডেণ্টছখিনিয়ে কৰিছে যোৱাবাৰ কৰাও গানটোৰ মনৰ গোপন কথা বিজিত আছে ই কৰিবা কৰিছিলে পৰমা আছে পৰমা গোটেই প্ৰডাকশ্যনটোত আছে এক্টিঙো কৰিছে মই এটা কৈছো নৱনীতে ডাইৰেকশ্যন আৰু হেৰি কৰিছিলে ডিম্পি আছে ডিম্পি এক্টিং কৰিছিলে যোৱাবাৰ আছে আৰু পৰশতো আছে আমাৰ দীপাংকৰো আছে দীপাংকৰো যোৱাবাৰ গানটোত মোক বহুত সহায় এক্টিং কৰিছো তেতিয়া লাষ্ট অন্তত এয়া আৰু গানটো ধুনীয়াকৈ লিখিছে আমাৰ পলাশ দাই মই পলাশ দাৰ ওচৰতে যাম পলাশ দাই কি কয় কেনেকুৱা লাগিছে আজি ভালে লাগিছে নিজৰ এটা গান তাতে নিজৰ লিখনি লিখনিও তাতে এনেকে মানে গোটেই মানে এটা ৰাজ্যিক মানে এটা পৰিসৰত অসম পৰিসৰত এনেকুৱা ধৰণৰ এটা গান মোৰ ৰিলিজ হ'ব ভালে লাগিছে আৰু আমিও পুৰা এক্সাইটেড হৈ আছোঁ যে গানটো কেনেকুৱা হ'ব কি হ'ব আৰু ইমান ধুনীয়া গানটো এটা শব্দ আপোনালোকে শুনিব এনেকুৱা ধুনীয়া তো আজিকালি সেই এনেকুৱা মিনিংফুল গানবিলাক পোৱা নাযায় তো বেছিকৈ আমি সেই ডিস্কো ডেন্স বা কিবা মিউজিক গানবিলাক পাওঁ আৰু যিহেতু মই এনেকুৱা মিনিংফুল গানবিলাক শুনি ভাল পাওঁ যিহেতু পুৰণা গানবিলাক শুনি ভাল পাওঁ তো সেইটো কাৰণে এতিয়া আপোনালোকে সেনেকুৱা এটা ৰস পাব বহুত ধুনীয়া গানৰ মানে এটা হেৰি ভাল পাব আপোনালোকে যে মোৰ ব্লগবিলাক পাই থাকে আৰু ব্লগবিলাক যে থাম্বনেইলবিলাক বনাই থাকে মই নিজে বনাব নাজানো হা এই ল'ৰাটোৱে বনাই দিয়ে সদায় দেখাই দিছোঁ আৰু ইফালে পাইয়া এয়া আছে নৱনীত আমাৰ এতিয়া নৱনীতে ক'ব নৱনীতে ডাইৰেকশ্যন নৱনীতৰ নমস্কাৰ এইবাৰ সীমাবাৰ দ্বিতীয়টো গানো ডাইৰেকশ্যন কৰিছোঁ ডাইৰেকশ্যন বুলি নহয় এইটো গান অলপ বেলেগ ধৰণৰ আপোনালোকে চালে গম পাব এইটোত এটা বেলেগ হোৱাত পাব গানটোৱে বেলেগ গতিকে ইয়াত ভিডিঅ'টোত বিশেষ ডাইৰেকশ্যন কৰিবলগীয়া একো নাছিল আমি জাষ্ট গানটো যাতে দৰ্শকে বেছি আঁকোৱালি লয় তাৰ বাবে এটা ভিডিঅ' বনাবলৈ চেষ্টা কৰিছোঁ গানটো বিৰাট সুন্দৰ বিৰাট মিঠা গান আপোনালোকে 7টা বজাত আজি এতিয়া চাবলৈ পাব তাৰপিছত মৰম দিব বুলি আশা কৰিছোঁ আগৰ গানটোত যেনেদৰে মৰম দিলে বহুত ভাল লাগিছে আপোনালোকক ধন্যবাদ জনাইছোঁ তাৰ বাবে এই গানটোতো ইয়াতকৈ বেছি মৰম দিব তাৰ আশা কৰোঁ কেনেকুৱা লাগিছে আপোনাৰ এবাৰ মানে বন্ধু সঞ্জীৱে শুনাইছে আমি গাড়ীত গৈ থাকোঁতে আৰু তেতিয়াই কৈছিলোঁ যে এই গানটোতো ভাল হৈছেই কেতিয়াবা এনেকুৱা ভাল কিবা এটা কৰিলে কেতিয়াবা অকণমান প্ৰচাৰটোৰ কাৰণে মানুহে গম নাপায়
আৰু তেতিয়াই কৈছিলোঁ সঞ্জীৱক যে যিমান পাৰি অলপ প্ৰচাৰটোত গুৰুত্ব দিব লাগে গানটো খুবেই ভাল হৈছে এনেও তাই সীমাই ভালেই গায় কিন্তু আগতেও ভাল গাইছে এইবাৰতো আৰু অকণমান যেন বুকু চুই যায় গতিকে আপোনালোকে শুনিলেও গমেই পাব খুব ভিডিঅ'গ্ৰাফিও খুব ধুনীয়া হৈছে আৰু আশা কৰোঁ যে তাইৰ এই কষ্টখিনিক আপোনালোকে উৎসাহিত কৰিব ধন্যবাদ আৰু এবাৰ ধন্যবাদ আছে তোমাৰ কেনেকুৱা লাগিল চাই খুব ভাল লাগিল গানটো শুনি চাই দুটাই ভাল লাগিল গানটো শুনিছোঁ মানে অকণমানকৈ আগৰ পৰা শুনি আছোঁ বাৰু গতিকে সুৰটো সেই বৈ বৈ যায় প্ৰথম আৰম্ভণি সেইখিনি বহুত কেটচি আছিলে কিন্তু এতিয়া আজি গোটেই গানটো শুনিছোঁ আৰু গোটেই কথাখিনিৰে সৈতে যেতিয়া শুনিছোঁ গোটেই ভিডিঅ'টো চাইছোঁ গতিকে প্ৰথম কথা কওঁ মই কথাখিনি আৰু তোমাৰ গানটোৰ মুডটো ভিডিঅ'টোৱে খুব ধুনীয়াকৈ কেৰি কৰিছে সেইটো কাৰণে অডিঅ' টিম ভিডিঅ' টিম দুইটাকে খুব ধুনীয়াকৈ ক্ৰেডিট দিব লাগিব খুব ভাল কাম কৰিছে সকলোৱে আৰু পলাশ লৈনে বৰ ধুনীয়াকৈ লিখিছে পলাশ মোৰ প্ৰিয় লৈ যাম পলাশ মোৰ প্ৰিয় কবি আৰু আমাৰ একে ঠাইৰে আমি গতিকে সেইটো এটা আমাৰ আৱেগ আছে তথাপিতো এতিয়া গীতিকাৰ হিচাপে পলাশ এতিয়া আমাৰ মানে প্ৰিয় আৰু খুব ধুনীয়াকৈ পিকচাৰাইজ কৰিছে নদীখনে ইমান ধুনীয়াকৈ গোটেই এটা কাহিনী এখন এটা জীৱন বুলি নকওঁ বহু জীৱন এখন গাঁও তুমি এখন গাঁৱত গৈ পেলাই কৰিছা বাৰু কিন্তু নদীখনে গোটেই সমাজখনক সংস্কৃতিক এটা সভ্যতা কঢ়িয়াই লৈ গৈ থাকে বহু কাহিনী সেই দুখে সকলো মিলি আৰু কিছুমান মেটাফৰ ইমান ধুনীয়াকৈ ইউজ কৰিছে যে মোৰ জীৱন তৰি টুলুঙা মোৰ জীৱন তৰি তোৰ বিশাল মানে এনেকুৱা ধৰণৰ সেই বিশালতাৰ মাজত আমাৰ জীৱনবোৰ আচলতে কিমান ক্ষুদ্ৰ তেনেকুৱা মেটাফৰবোৰ বৰ সুন্দৰকৈ ইউজ কৰিছে সেইবোৰ বস্তুৱে মানে মন চুই গৈছে আৰু সিদ্ধাৰ্থে কোৱা নিচিনাকৈ অন্তৰ চুই যোৱা এটা গীত আৰু সকলোৱে মই ভাবোঁ আঁকোৱালি ল'বই আৰু তাতকৈ ডাঙৰ কথা ভিডিঅ' টিমটোক এবাৰ ক্ৰেডিট দিব লাগিব কাৰণ গোটেইখিনি ষ্টুডেণ্ট এইখিনি তোমাৰ স্বামী ষ্টুডেণ্ট আৰু সেইকাৰণে সঞ্জীৱকো ধন্যবাদ জনাইছোঁ তেওঁ সদায় পিছফালে থাকি এইখিনি মই দেখাই দিছোঁ হেডছ অফ টু ইউ খুব ডাঙৰ এটা মানে ভাল কাম তেওঁলোকে কৰিবলৈ গৈ আছে যিটো জনা যায় যে তেওঁলোক শক্তিশালী টিম এটা গঢ় লৈ উঠিছে গতিকে তেওঁলোকে মঞ্চ নাটত যিমান সফল এতিয়া দেখিছোঁ ভিডিঅ' কামতো তেওঁলোকে সেই সফলতাখিনি দেখাব পাৰিব গতিকে সকলোলৈকে শুভকামনা আৰু অভিনন্দন ধন্যবাদ বা ধন্যবাদ মই এইখিনিতে বায়ে কোৱাৰ নিচিনা জাগৃত কলেজৰ ষ্টুডেণ্টছখিনিক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আহা নবনে উঠি দিওঁ এইটো লৈ লওঁ ই নবনে মোৰ গানটো ভিডিঅ' কৰিছে আগৰ গানটো মানে ফেকিছে নগৰীৰ জীৱনক হয়তো এই গানটোৱে কিমান চুব নাজানো কিন্তু আমাৰবোৰক এই গীতটোৱে যথেষ্ট মানে একদম বহুত বেলেগ ধৰণে অন্তৰ চুই যোৱা এটা গীত বহুত ধুনীয়া হৈছে চব মানে গ'ল যে নিজৰ মানুহখিনি আছে বহুত ধুনীয়া হৈছে গানটো আপোনালোকে চাব সকলোৱে লাইক কৰিব কমেণ্ট কৰিব আৰু যোনটো চেনেলত বুজিব এইটো ছাবস্ক্ৰাইব কৰি দিব হয় নে নহয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব সোনকালে ইউটিউবৰ চেনেলত আমাৰ সীমাবা গানৰো লিংক পাই থাকিব ন প্ৰত্যেকটো গানৰে পায় দেখিছে আজিকালি পুৰা ইউটিউব চেনেল খুলি লৈ এতিয়া দেখিছে মোক ভাল লাগিলে গানটো সঁচাই বিৰাট ধুনীয়া হৈছে মই কৈয়ে আছোঁ অথনিৰ পৰা ভাল হৈছে বুলি সঁচাই বিৰাট ভাল হৈছে তো আপোনালোকে চাব আৰু এতিয়া আমি যাওঁ খোৱাটো মেইন চাহটো খাই লওঁ চাহটো খাই পেলাই আপোনালোকক দেখাই আছোঁ কি খুৱাইছে সেইখিনিও দেখাব লাগিব ন কি খুৱাইছে দেখাই আছোঁ এইবিলাক পায়নে বাৰু এইবিলাক কাম কৰিব পায়নে কি খুৱাইছে চাওঁ মাতি আছোঁ তোমাক তুমি খাই দিলোঁ খাই দিয়া মাৰিবি তেতিয়া কমখনত দি থাকিব পাৰিব মই এই ব্লগটোতে কৈলোঁ কি ধুনীয়া গান গায় ধুনীয়া ভাওনা কৰে ধুনীয়া এক্টিং কৰে গোটেইকেইটা কালা মানে নমস্কাৰ মই সিদ্ধাৰ্থ শৰ্মা আমাৰ বৃষ্টি দত্ত যিটো ইউটিউব চেনেল আপোনালোকে আমি গম পাওঁ যে আপোনালোকে চাইছে মৰম দিছে আৰু আমি অনুৰোধ জনাইছোঁ যে আৰু মৰম আশীৰ্বাদ দিয়ক ছোৱালীজনীক আৰু তেওঁ ভিডিঅ'বিলাক কণ্টেণ্টবিলাক চাওক আৰু চেনেলটোক আগবঢ়াই নিয়ক থেংক ইউ
টেন টেন কৈ দিয়া আপোনালোকে ভিডিঅ'টো চাব আৰু যদি ভাল পায় তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বৃষ্টি দত্তকে অফিচিয়েল বৃষ্টি দত্ত অফিচিয়েল আৰু বেলেগ বেলেগ ভিডিঅ' বৃষ্টিয়ে দি আছে নতুন ইউটিউবাৰ নতুন ব্লগাৰ আপোনালোকে চাব এই ব্লগাৰজনীক আগুৱাই যাবলৈ আপোনালোকে সহায় কৰিব ধন্যবাদ থেংক ইউ ছ' মাছ আজিলৈ বাই বাই টাটা গুড নাইট শুভৰাত্ৰি